আমাৰ ভাষা আমাৰ সংস্কৃতিৰ বিষয়ে কিছু কথা সঁচাই আমাৰ ভাষা সংস্কৃতি অতিকৈ চহকী কেনেকৈ তাকে জানো আহকচোন চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব কুঞ্জাটিকা মানে কি জানেনে কুঞ্জাটিকা মানে কুঁৱলী বিল্ব মানে কি জানেনে বিল্ব মানে বেল নিষ্কা মানে কি কওকচোন নিষ্কা মানে আমাৰ সকলোৰে চিনাকি খৰাহী বহনি মানে কি জানেনে বহনি মানে জুই বলকল মানে কি জানেনে বলকল মানে গছৰ বাকলি কিমান শুৱলা আছিল আমাৰ ভাষাৰ শব্দবোৰ নহয়নে বাৰু সেইদৰে ক্ষুদ্ৰ শব্দই অসমীয়াত পূজা বুজায় মহাপুৰুষ শংকৰদেৱৰ ৰচিত একমাত্ৰ সংস্কৃত গ্ৰন্থখন হ'ল ভক্তিৰ ৰত্নাকৰ মহাপুৰুষ শংকৰদেৱৰ দ্বিতীয়গৰাকী পত্নীৰ নাম আছিল কালিন্দী শংকৰদেৱৰ ৰচিত প্ৰথম নাটকখন হ'ল সিংহযাত্ৰা ইছলাম শব্দৰ অৰ্থ হ'ল শান্তি নামঘৰৰ পশ্চিম ফালে থকা টোপটোক কোৱা হয় ঘৰিয়াল টোপ মাহ সৰিয়হ মৰণা মৰাৰ পিছত ওলোৱা জাবৰবোৰৰ নাম হ'ল কটালি তিৱাসকলৰ সম্প্ৰীতিৰ প্ৰতীক ডেকাচাং তিৱাসকলৰ এই ডেকাচাঙক কোৱা হয় চালাদী কলাগুৰু বিষ্ণু ৰাভাক ফেৰাংগাদাও বুলিও কোৱা হয় এই ফেৰাংগাদাৰ অৰ্থ হ'ল ফেহু চৰাই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেধৰণৰ ভিডিঅ' বনাবলৈ আমি উৎসাহিত হওঁ